গুড ইভিনিং। এতিয়া সন্ধিয়া লাগিবৰ হ'ল। মই আজি গৈছিলোঁ আমাৰ নামঘৰলৈ। নামঘৰত মানে অলপ দিনৰ আগৰ পৰা এটা কৰ্মশালা অনুষ্ঠিত কৰিছিল সৰু সৰু ল'ৰা ছোৱালীখিনিৰ মাজত, ভাওনাৰ কৰ্মশালা। আজি এখন ভাওনা পাতিছে, কিনো শিকিলে তাৰ ওপৰত ভিত্তি কৰি মানে তেওঁলোকে কিমান কি শিকিলে সৰু সৰু ল'ৰা ছোৱালীবোৰে, তাকে চাই থাকিব তেন্তে ভিডিঅ'টো। মই কিমান কি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। তো ভাওনা আমাৰ সংস্কৃতিত পৰে। সেই মানে সৰু সৰু ল'ৰা ছোৱালীখিনি মানে নতুন যিখিনি প্ৰজন্ম আমাৰ পিছৰ, তেওঁলোকে মানে জনা উচিত ভাওনা কেনেকৈ আহিলে, ভাওনা কি হয়। বৰ্তমান যিটো পদক্ষেপ লৈছে তেওঁলোকে, মোৰ ভাল লাগিছে সঁচাকৈ। নহ'লে মানে এইবোৰ আমাৰ মাজৰ পৰা নাইকিয়া হৈ যাব। তেন্তে চাই থাকক ভিডিঅ'টো। এতিয়া মই ভাওনালৈ যাবৰ কাৰণে ৰেডি হৈছোঁ। প্ৰায় 7:30 মানৰ পৰা, সোনকালৰ পৰা আৰম্ভ হ'ব। 6টাৰ পৰা হোৱাৰ কথা আছিলে, কিন্তু দেৰি হ'ল। এতিয়া আমি যাম আৰু। এতিয়া আমি পূৰা ৰেডি হৈ গ'লোঁ ভাওনালৈ যাবৰ কাৰণে। এয়া ভনী, Subur dukkan, halo guys. dulu dah. Subur dukkan. ইমানখিনিহে মই ভিডিঅ' কৰিব পাৰিলোঁ। সৰু ল'ৰা ছোৱালীখিনি বহুত ধুনীয়া কৰিছিলে আৰু ভালকৈ ভিডিঅ' কৰিব পৰাই নহয়। ঠিক আছে তেন্তে আজিলৈ আহিছোঁ।